সকলোকে পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, খুবেই গুৰুত্বপূৰ্ণ দুটা খবৰ আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। প্ৰথমটো হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল কেতিয়া ঘোষণা কৰিব, আৰু দ্বিতীয়টো খবৰ হ'ল দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান কেতিয়াৰ পৰা আৰম্ভ হ'ব। গতিকে এই বিষয়ে সবিশেষ জানিবলৈ আমাৰ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যোৱাকালি হৈ যোৱা সংবাদমেলত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰকাশ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ফলাফলক লৈ। তেখেতে কি ক'লে জানি লোৱা হওক। জুন মাহৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ৰিজাল্ট দিব, আৰু মই ভাবোঁ তাৰ আশে পাশে উচ্চতৰ মাধ্যমিকৰো ৰিজাল্ট আহি যাব। এডমিশ্যনটো আমি কলেজৰ অনলাইন কৰিব লাগিব, অফলাইনৰ জেগাত অনলাইন এডমিশ্যন কৰিব লাগিব। আনহাতে দীৰ্ঘদিন ধৰি আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত থকা শিক্ষাৰ্থীসকলৰ বাবে আহাৰ পতৰা কঢ়িয়াই আনিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু এই সম্বন্ধে তেখেতে কি ক'লে জানি লোৱা হওক। দ্বাদশ আৰু দশমমান শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে স্কুলত যোৱাৰ প্ৰয়োজনীয়তা আছে, কিন্তু তাৰ স্বৰূপটো কি হ'ব? ধৰক আজি হেণ্ডিকেপ এগৰাকী ছোৱালী পঢ়ে, তাই গোলাঘাটত ঘৰ, এতিয়া ঘৰত আছে, গোলাঘাটত আছে। এতিয়া ছাত্ৰীজনীয়ে ক্লাছ কৰিবৰ কাৰণে হেণ্ডিকলৈ গৈ ভাড়াঘৰত থাকি ক্লাছ কৰিব নে গোলাঘাটৰ কাষৰ কলেজখনতে ক্লাছ কৰিব? গতিকে এই স্বৰূপবিলাক আমি আলোচনা কৰি আছোঁ, আৰু সেই স্বৰূপখিনি আমি ফাইনেলাইজ কৰাৰ পিছতে আপোনালোকক আমি জনাব।